Hello? Hello. Hello? Hello, Dr. Anurji Hi? Butler niki? Hello? Dr. Anurji Butler কথা পাতিছে নেকি বাৰু? কৈ আছো। আচ্ছা। আপুনি ঘৰত আছে নে ক'ত আছে? হা? আপুনি ঘৰত আছে নে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল'? মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল'? মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। শিখ বেদ? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছে নাই কোনে কৈছোঁ? কথাটো কওকচোন কি আছে? নহয়, কথাটো মই কওঁ, আগতে বুজি পাইছে নাই? কথাটো ক'লেহে মই বুজি পাম, একো কোৱাই নাই। নহয়, পাপা বুলি কওঁতে বুজি পাইছে নাই? বুজি পাইছো বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া। আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। এতিয়া ক'ত আছা তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই এই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, যে ইমান দিন দেখা নাই, সেইটো যদি তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই, আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্প নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপণ্ডটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপঞ্চ দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা, মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখন অকণমান চাব বিচাৰিছোঁ, তোৰ পৰিয়ালনো কি হৈছে কি নাই হোৱা, তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম। এড্ৰেছটো মোক হোৱাটছআপ কৰি দিবচোন, সেইটো নম্বৰ। মই এতিয়া হোৱাটছএপত মেছেজটো দি দিম বাৰু। বাকী তহঁতৰ ভাল? চলি আছে আৰু। তেতিয়া আছ ক'ত? গুৱাহাটীতে আৰু ক'ত থাকিম? নহয়, গুৱাহাটীত বুজিছোঁ, গুৱাহাটী ক'ত আছ? গুৱাহাটী ক'ত আছ? ভঙাগড়। আচ্ছা, ঠিক আছে, মই এটা মেছেজ পঠাই দিছোঁ অলপ পিছতে। মই অকণমান কিবা এটা দৰৱ খাব সময় হৈছে। মই দৰৱটো খাই লওঁ, দৰৱটো খোৱাৰ পিছত মেছেজটো লিখি পেলাই মই হোৱাটছএপত পঠাই দিম। ঠিক আছে, হ'ব বাৰু। ঠিক আছে। বাকী ৰেচপঞ্চটোৰ ওপৰত কথা, তই কি দিয়, পজিটিভ দিয় নে নিগেটিভ দিয়, সেইটোৰ ওপৰত কথা।
তই কথাকেইটা ধৰিব পাৰিছ হয়তো এতিয়া মোৰ জিভাখন ভালকৈ ঘূৰা নাই মই কি বস্তু ভালকৈ হয়তো কথাকেইটা বুজি পাইছ নাই ক'ব নোৱাৰো মোৰ অলপতে ষ্ট্ৰক এটা আকৌ হৈ গ'ল সেই ষ্ট্ৰকটোত মোৰ জিভাখন ঘূৰাব নোৱাৰোঁ তাৰমানে ভালকৈ গতিকে মই মেছেজটো পঠাই দিম মই দৰৱটো খাই লওঁ ঠিক আছে হ'ব মেছেজ আজি নপঢ়িলেও কাইলৈ পঢ়িলেও হ'ব হ'ব পঠাই দিবা ঠিক আছে